নমস্কাৰ বন্ধু বান্ধৱীসকল ৰংমন অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ভাৰতবৰ্ষৰ অৰ্থনীতিৰ ক্ষেত্ৰত সমুদ্ৰৰ কি যোগদান সামুদ্ৰিক অৰ্থনীতি কি হয় ভাৰতবৰ্ষৰ ক্ষেত্ৰত বা সমুদ্ৰৰ আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰত কেনেকুৱা যোগদান আমি আজি সেই বিষয়ে কিছু কথা আলোচনা কৰিম জিওগ্ৰাফিক্যালি যদি চাওঁ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যি তিনিটা দিশত সমুদ্ৰই আগুৰি আছে পূবত বংগোপসাগৰ পশ্চিমত আৰবিয়ান সি আৰু দক্ষিণত ভাৰত মহাসাগৰ গতিকে সমুদ্ৰই 7,500 কিলোমিটাৰ কোষ্টলাইন ইণ্ডিয়াত ক্ৰিয়েট কৰিছে মানে সি কোষ্টলাইন গতিকে সমুদ্ৰৰ ইণ্ডিয়ান ইকনমিত কন্ট্ৰিবিউশন কি বা সেলফ ৰিলায়েন্ট ইণ্ডিয়াৰ কাৰণে সি ইকনমিটো কিমান ইম্পৰ্টেন্ট হয় আমি আজি সেই বিষয়ে কিছু কথা আলোচনা কৰিম সামুদ্ৰিক বিকাশ বা সামুদ্ৰিক অৰ্থনীতিৰ বিষয়ে আপোনাৰ মতামত কি হয় আপুনি ঠিকই কৈছে যে ভাৰতৰ এক বৃহৎ পৰিমাণৰ সীমা সাগৰ মহাসাগৰ ইত্যাদিয়ে আৱৰি আছে গতিকে নিশ্চয়কৈ ভাৰতীয় অৰ্থনীতিত এই সাগৰ মহাসাগৰৰ যথেষ্ট পৰিমাণে অৱদান আছে উদাহৰণস্বৰূপে যদি ক'ব খোজো ভাৰতৰ অন্য দেশৰ লগত যি ব্যৱসায় বাণিজ্য হয় সেই ব্যৱসায় বাণিজ্যৰ 95% হয় সাগৰীয় পথেৰে আৰু যদি আমি এটো মনিটাৰী ভ্যালুত যদি চাওঁ তেতিয়াহলে ভাৰতবৰ্ষৰ মুঠ ব্যৱসায় যিমান কৰে অন্য দেশৰ লগত ইয়াৰে 65% হয় সাগৰীয় মাধ্যমত গতিকে ইয়াৰ পৰাই আমি অনুমান কৰিব পাৰো যে দেশখনৰ অৰ্থনীতিত সাগৰ মহাসাগৰ ইত্যাদিয়ে কেনেকুৱা প্ৰভাৱ বিস্তাৰ কৰিছে গতিকে আপোনালোকে চাওক ভাৰতৰ এটা ইমান দীঘল উপকূলীয় সীমাৰেখা আছে গতিকে ভাৰতবাসীয়ে এই প্ৰকৃতিৰ যি দান অৰ্থাৎ ভাৰতৰ যেটো তিনিওটা ফালে আৱৰি থকা সাগৰ মহাসাগৰ কেইখনৰ যি সম্পদ আছে সেই সম্পদখিনি দেশৰ অৰ্থনৈতিক উন্নতিৰ কাৰণে ব্যৱহাৰ কৰি দেশক উন্নতিৰ পথত আগুৱাই লৈ যাব লাগে হয় নিশ্চয়কৈ ভাৰতৰ কাৰণে সমুদ্ৰৰ যি কন্ট্ৰিবিউশন হয় ভাৰতৰ ইকনমিত আপুনি ক'লে কিন্তু তাৰ আগতে এটা কনসেপ্ট আহিছে মানে এটা প্ৰগ্ৰাম লোৱা হৈছে ড্ৰাফট পলিচি এখনো পাস হৈছে যে ব্লু ইকনমি যি সমুদ্ৰ অৰ্থনীতিৰ লগত জড়িত হয় সেই বিষয়ে আপুনি আমাৰ দৰ্শকসকলক অকমান বুজাই দিয়ক এতিয়া ব্লু ইকনমিটোৰ বিষয়ে যদি আমি ক'ব খোজো তাৰ আগত আমি চাওঁ সাগৰ বা মহাসাগৰ কোনো এখন দেশৰ কাষত যেতিয়া সাগৰ বা মহাসাগৰ থাকে সেই সাগৰ বা মহাসাগৰখনক কিছুমান জোনত ভাগ কৰা হয় আৰু সেই মতে সেই নিৰ্দিষ্ট দেশখনে সাগৰখনত বা মহাসাগৰখনত এক নিৰ্দিষ্ট দূৰত্বলৈকে থকা যিবিলাক প্ৰাকৃতিক সম্পদ সেই প্ৰাকৃতিক সম্পদবিলাকৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰে উদাহৰণস্বৰূপে ইউনাইটেড নেশ্যন কনভেনশ্যন অন ল অফ সি বুলি এটা কনভেনশ্যন আছে আৰু এই কনভেনশ্যনে এনেকুৱাকৈ নীতি নিৰ্ধাৰণ কৰিছে যে কোনো এখন দেশৰ যেটো কোষ্টেল লাইনৰ পৰা 12 নটিকেল মাইল দূৰত্বলৈকে যিখিনি পৰ্যন থাকিব সেই পৰ্যনটোক কি বুলি কোৱা হয় টেৰিটৰিয়েল সি এই টেৰিটৰিয়েল সিৰ মিনিংটো কি অৰ্থাৎ যে এই টেৰিটৰিয়েল সি বুলি যিখিনি ৰিজন আছে এই ৰিজনখনত কি হ'ব সেই যিখন দেশ আছে সেই দেশখনৰ ভূমিত যিবিলাক ল আছে সেই গোটেইবিলাক ল সেই টেৰিটৰিয়েল সি জোনটোটো এপ্লিকেবল হ'ব যি দেশখনৰ যি আইন কানুন আছে সেই গোটেইখিনি আইন কানুন সেই টেৰিটৰিয়েল সি ৰিজনটোটো বাহাল থাকিব এইটো এটা ৰিজন গ'ল ইয়াৰ পিছত যদি আমি আৰু অন্য এটা ৰিজন চাওঁ হেতু হল উপকূলীয় অঞ্চলৰ পৰা 200 নটিকেল মাইল দূৰলৈকে থকা দূৰত্বখিনি এইটো কি বুলি কোৱা হয় এক্সক্লুসিভ ইকনমিক জোন এই এক্সক্লুসিভ ইকনমিক জোনটোৰ কি অৰ্থ যে এই অঞ্চলখিনিৰ ভিতৰত থকা যিমানখিনি প্ৰাকৃতিক সম্পদ সেই গোটেইখিনি সম্পদ সেই নিৰ্দিষ্ট দেশখনে ব্যৱহাৰ কৰিব পাৰিব ইয়াতে আমি গম পাওঁ যে ব্লু ইকনমিৰ প্ৰভাৱ কিমান গতিকে চাও
ব্লু ইকনমি বুলি যদি আমি কওঁ তাৰ ডেফিনেশ্যন বহুত আছে বিভিন্ন বিভিন্ন সংস্থাই বিভিন্ন বিভিন্ন ডেফিনেশ্যন দিছে সাধাৰণভাৱে যদি আমি ক'ব খোজো যে কোনো এখন দেশে ইয়াৰ এই এক্সক্লুসিভ ইকনমিক জোনত থকা যিখিনি ৰিজিয়ন আছে সেই ৰিজিয়নত যিখিনি প্ৰাকৃতিক সম্পদ আছে সেই প্ৰাকৃতিক সম্পদখিনি নিজৰ দেশখনৰ অৰ্থনৈতিক উন্নতিৰ কাৰণে যদি ব্যৱহাৰ কৰে আৰু এনেকৈ ব্যৱহাৰ কৰিব লাগিব যাতে সাগৰৰ যেটো ইকোসিস্টেম আছে সেই ইকোসিস্টেমটো যাতে বৰবাদ নহয় কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে এনেকুৱাকৈ বেয়া প্ৰভাৱ নপৰাকৈ যদি সেই প্ৰাকৃতিক সম্পদখিনি ব্যৱহাৰ কৰি নিজৰ দেশখনৰ অৰ্থনৈতিক উন্নতি যদি আনিব পৰা ধৰণৰ কাম কৰে তেতিয়া হলে ইয়াৰ লগত জড়িত ইকনমিটোক ব্লু ইকনমি বুলি কোৱা হয় এটা ব্লু ইকনমিৰ ভিতৰত কি পৰিব যে সাগৰীয় যিবিলাক অঞ্চল আছে এক্সক্লুসিভ ইকনমিক জোনত তাত যদি মাছৰ মানে বিজনেস যদি কৰা হয় নতুবা তাত যিবিলাক প্ৰাকৃতিক সম্পদ আছে সেইবিলাক এক্সপ্লোৰেশনৰ যদি বিজনেস কৰা হয় নতুবা তাত ট্ৰান্সপৰ্টেশনৰ যদি বিজনেস কৰা হয় এই গোটেইবিলাক মিলিয়ে হৈছে ব্লু ইকনমি গতিকে আমি বুজিব পাৰিলো যে কোনো এখন দেশৰ অৰ্থনীতি ব্লু ইকনমিয়ে কি দৰে অৱদান আগবঢ়াব পাৰে নিশ্চয় হয় ব্লু ইকনমি ড্ৰাফট পলিচি যিখন আছে ইণ্ডিয়াৰ অৰ্থনীতিৰ ক্ষেত্ৰত তাতে মেইনলি কেইটামান নিৰ্দিষ্ট থিমৰ ওপৰত গুৰুত্ব দিয়া হৈছে সেই থিম কেইটা হ'ল টুৰিজিম ট্ৰেড টেকনলজি আৰু যেটো ইকোসিস্টেম হয় হেতুৰ ওপৰত মানে মেৰিটাইম ইকোসিস্টেম যেটো হয় হেতুৰ ওপৰত টুৰিজিম এখন কান্ট্ৰিৰ ৰেভিনিউ হক বা ডেভেলপমেন্টৰ কাৰণে হক কিমান ইম্পৰ্টেন্ট হয় আমি সকলোৱে জানো গতিকে ব্লু ইকনমিৰ দ্বাৰা এইটো গুৰুত্ব দিয়া হয় যাতে টুৰিজিম সেক্টৰটো ডেভেলপ হয় যাৰ ফলত টুৰিজিম যত ডেভেলপ হ'ব তাতে হোটেল ৰেষ্টুৰেন্ট বা কানেক্টিভিটি এই সকলোখিনি ডেভেলপ হ'ব আৰু লগতে এমপ্লয়মেন্ট অপৰচুনিটিও তাৰে আশে-পাশে থকা মানুহখিনিয়ে পাব তাৰোপৰি আন এটা কথা হ'ল যে টেকনলজি এটা টুৰিজিম জাগা বা ব্লু ইকনমি যিখিনি কানেক্টিভিটি থকা জাগা হয় সাগৰৰ তাতে টেকনলজি ডেভেলপমেন্ট হ'বই লাগিব তাতে ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট হওক বা কিবা টেকনলজিক্যাল ডেভেলপমেন্ট তাৰ কাৰণে এক্টিভিটি কিছুমান কৰিব পৰা যাব তাতে তাৰোপৰি আৰু এটা হ'ল যে ট্ৰেডিং যেহেতু সি কানেক্টিভিটি হয় তাতে পোৰ্ট বনাই শিপিং বা লজিষ্টিক যিবিলাক শিপিং এক্টিভিটিজ আছে সেইবোৰ ডেভেলপ কৰিব তাতে এটা ইম্পৰ্টেন্ট থিম হয় ব্লু ইকনমিক পলিচিৰ আন্ডাৰত আৰু এই গুটেইখিনি যেতিয়া হ'ব ডেভেলপমেন্ট তাতে এটা বস্তু চাব লাগিব যাতে সাগৰীয় যেটো ইকোসিস্টেম হয় তাত কোনো ধৰণৰ হাৰ্ম নহয় এই ইম্পৰ্টেন্ট ফেক্টৰ এটাও ব্লু ইকনমি পলিচিৰ আন্ডাৰত গুৰুত্ব দিয়া হয় এতিয়া আমি চাওঁ আহক যে ভাৰতৰ প্ৰেক্ষাপটত এই ব্লু ইকনমিয়ে ভাৰতক কেনেকৈ সহায় কৰিব পাৰে বা ভাৰতৰ এই ক্ষেত্ৰত পটেনশিয়েল কি আছে এই ক্ষেত্ৰত প্ৰথমে ক'ব লাগিব পোৰ্টসমূহ এই ক্ষেত্ৰত প্ৰথমে ক'ব লাগিব পোৰ্টসমূহ ভাৰতত 12টা মেজৰ পোৰ্ট আছে আৰু বহুত সংখ্যক সৰু সৰু মাইনৰ পোৰ্টও আছে কিন্তু এই যিকেইটা মেজৰ পোৰ্ট আছে সেই পোৰ্ট কেইটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো যথেষ্ট পৰিমাণে উন্নত নহয় যেটো ওয়ার্ল্ড ক্লাস ইনফ্রাস্ট্রাকচার হ'ব লাগে এটা পোর্টৰ সেই ইনফ্রাস্ট্রাকচাৰটো এতিয়াও ভাৰতত পোর্ট কেইটাত হোৱা নাই গতিকে পটেনশিয়েলটো আছে পোর্ট কেইটা খালি আমি কি কৰিব লাগিব ইনফ্রাস্ট্রাকচাৰটো ডেভেলপ কৰিব লাগিব আমি স্মার্ট পোর্ট বনাব লাগিব যাতে পেপারলেস ভাবে আমি গোটেইখিনি কাম কৰিব পাৰো ম্যানেজমেন্টটো যাতে ভাল হয় গতিকে এনেকুৱা ধৰণৰ মানে এই পোৰ্টসমূহক স্মার্ট পোর্টলৈকে আমি ৰূপান্তৰ কৰি কিনে ওয়ার্ল্ড ক্লাস যেটো পোর্ট আছে হেনেকুৱা এক স্থিতিলে আমি আনিব পাৰিব লাগিব এতিয়া যদি আমি দ্বিতীয় কথাটো লৈ চাওঁ দ্বিতীয় পটেনশিয়েলটো হ'ল শিপ ইন্ডাষ্ট্ৰি অৰ্থাৎ যেটো সাগৰীয় জাহাজ যিবিলাক থাকে সেই জাহাজ নিৰ্মাণ কৰা যেটো ইন্ডাষ্ট্ৰি আছে যথেষ্ট বেছি স্কোপ আছে ভাৰতৰ দৰে এখন দেশত গতিকে এই কথাটোত মন দিব লাগিব যাতে যথেষ্ট পৰিমাণে শিপ বিল্ডিং ইন্ডাষ্ট্ৰি গঢ় লৈ উঠে তেতিয়া কি হ'ব এমপ্লয়মেন্ট জেনাৰেশন হ'ব আৰু অকল শিপ বিল্ডিং ইন্ডাষ্ট্ৰি নহয় কি হয় যে এখন যেতিয়া জাহাজ বহুত বছৰ সাৰ্ভিস দিয়ে সেই জাহাজখন এটা সময়ত নচলা হয় মানে
কামত নহা হৈ যায় তেতিয়া কি হয় সেই জাহাজখন ব্ৰেক কৰি কিনে তাৰ যিবিলাক পাৰ্টছ থাকে সেইবিলাক আকৌ নতুন জাহাজ নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰা হয় গতিকে এইটো এটা বহুত ডাঙৰ ইণ্ডাষ্ট্ৰী গতিকে এই শিপ ব্ৰেকিঙৰ যিটো ইণ্ডাষ্ট্ৰী আছে সেই ইণ্ডাষ্ট্ৰীটোতো ভাৰতৰ যথেষ্ট স্কোপ আছে কাৰণ ভাৰতৰ মেন পাৱাৰটো বহুত যুৱক আমাৰ ভাৰতবৰ্ষত যুৱক যুৱতী শিক্ষিত স্কিল্ড ৱৰ্কাৰ আছে গতিকে তেখেতসকলক এনেকুৱা ধৰণৰ কামত এংগেজ কৰি জব সিকিউৰিটিও দিব পৰা যাব আৰু গোটেই বিজনেছটো আমাৰ ভাৰতলৈকে আহিব গতিকে এইটো এটা কথা ইয়াৰ পিছত যদি আমি চাব যাওঁ তেতিয়াহ'লে ক'ব খোজো যে টুৰিজিম আপুনি যেটো অকমান আগত কৈ উঠিলে ভাৰতৰ যথেষ্ট পৰিমাণে স্কোপ আছে চাওক ভাৰতৰ পূব ফালে সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি যেনেকুৱা মালয়েছিয়া ইণ্ডোনেছিয়া ছিংগাপুৰ এইবিলাক কাণ্ট্ৰি আছে আপোনালোকে যদি ভাৰতৰ পশ্চিম ফালে চাই তেতিয়াহ'লে আফ্ৰিকাৰ দেশসমূহ দেখিব গতিকে এই দেশবিলাকৰ মাজত যদি ভালকৈ জাহাজেদি যদি আমি ট্ৰান্সপৰ্টেশ্যনৰ এটা ব্যৱস্থা কৰোঁ তেতিয়া মানুহে কি হ'ব গৈ সাগৰীয় পথেৰে যোৱাৰ মজা ল'ব পাৰিব জাহাজত উঠাৰ মজা ল'ব পাৰিব ইমান ওচৰতে এই দেশবিলাক আছে গতিকে বহুত ভাল স্কোপ এটা আছে মৰিচাছ আছে মালদ্বীপছ আছে গতিকে এইবিলাক কাণ্ট্ৰিজ যিবিলাক আছে এইবিলাকৰ লগত আমি সাগৰীয় পথেৰে অহা যোৱা কৰাৰ ব্যৱস্থা এটা কৰি দিব লাগে যাতে তাত টুৰিজিমটো ডেভেলপ হয় গতিকে এইটো এটা স্কোপ আছে ইয়াৰ উপৰিও কি হয় ভাৰতত মানে যথেষ্ট পৰিমাণে যে স্কিল ৱৰ্কাৰ আছে গতিকে এখেতসকলে কি কৰিব পাৰিব বেলেগ বেলেগ কাণ্ট্ৰিৰ যিবিলাক শিপ থাকে যেনে আমেৰিকাই হওক বা অন্যান্য ইউৰোপিয়ান কাণ্ট্ৰিয়ে হওক তেখেতসকলৰ যেতিয়া ইণ্ডিয়ান অচিয়ানত যেতিয়া তেখেতসকলৰ জাহাজবিলাক আহে বা মিলিটাৰী জাহাজবিলাক আহে এইবিলাক কেতিয়াবা বেয়া হয় কেতিয়াবা সৰু সুৰা কিবা ৰিপেয়াৰিঙৰ প্ৰয়োজন হৈ যায় গতিকে এই কামখিনি যদি ভাৰততে হৈ যায় ধৰি লওক আমেৰিকাৰ এখন জাহাজ এখন আছে কিবা সামান্য ৰিপেয়াৰিঙৰ প্ৰয়োজন হৈ গ'ল সেই জাহাজখন ভাৰত মহাসাগৰত আছে তো কি কৰিব আমেৰিকালৈতো আৰু যাব নোৱাৰে যদি সেই গোটেইখিনি সুবিধা স্কিল ৱৰ্কাৰে হওক টেকনলজিয়ে হওক যদি আমাৰ ভাৰততে এখন এটা পোৰ্টত থাকে তেতিয়া কি হ'ব ভাৰততে জাহাজখনৰ সাৰ্ভিসিংটো হ'ব গতিকে বিজনেছটো হয়তো পোৱা যাব গতিকে এনেকুৱা ধৰণৰ বহুত স্কোপ আছে খালি সেই স্কোপখিনি এক্সপ্লোৰ কৰিব পাৰিব লাগিব হয় আপুনি ঠিকই কৈছে ভাৰতত পটেনশিয়াল যথেষ্টখিনি আছে কিন্তু ভাৰত চৰকাৰে এই ক্ষেত্ৰত কি পদক্ষেপ লৈছে আমি সেই বিষয়ে কিছু কথা এতিয়া আলোচনা কৰোঁ এই পোৰ্ট ডেভেলপমেণ্ট হওক বা মেৰিটাইম ডেভেলপমেণ্ট বা ব্লু ইকনমি এই গোটেইখিনিৰ দায়িত্বভাৰ আছে ইউনিয়ন মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ আৰু আমাৰ অসমবাসীৰ কাৰণে অতি গৌৰৱৰ কথা যে এই মিনিষ্ট্ৰীটোৰ দায়িত্বত আছে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া চাওঁ আহক যে মিনিষ্ট্ৰী অফ পোৰ্ট শ্বিপিং আৰু ৱাটাৰৱেজে মেৰিটাইম ডেভেলপমেণ্ট মানে মেৰিটাইম ইকনমিক ডেভেলপমেণ্ট বা ব্লু ইকনমিৰ ক্ষেত্ৰত কি পদক্ষেপ লৈছে মেৰিটাইম ভিজন অফ নিউ ইণ্ডিয়া 2030 এটা 10 বছৰৰ ব্লুপ্ৰিণ্ট লোৱা হৈছে যিটোৰ আণ্ডাৰত কিছুমান স্পেচিয়েল ষ্টেপছ লোৱা হৈছে প্ৰথমতে হ'ল যে আইটি ডেভেলপমেণ্ট পোৰ্ট কিছুমান ডেভেলপ কৰা মানে যিখিনি আমাৰ পোৰ্টছ আছে তাতে ইনফৰমেশ্যন টেকনলজি ডেভেলপ কৰা অটোমেশ্যন যাতে হয় পোৰ্টখিনিৰ তাৰ কাৰণে আৰু দ্বিতীয়তে যিখিনি সৰু ডাঙৰ ইনভেষ্টৰ আছে সকলোকে ইনভাইট কৰা হৈছে যাতে তেওঁলোকে আমাৰ পোৰ্ট ডেভেলপমেণ্টত ইনভেষ্ট কৰে আৰু আইটি ডেভেলপ পোৰ্ট তেওঁলোকে ডেভেলপ কৰাত হেল্প কৰে আৰু ইয়াৰ উপৰিও দেখা পোৱা যায় যে ভাৰতত স্কিল ৱৰ্কাৰ বহুতখিনি আছে তাৰ কাৰণে যি ভাৰতৰ মেক ইন ইণ্ডিয়া স্কিম হয় তাৰে আণ্ডাৰত যদি শিপ ডেভেলপমেণ্ট ইণ্ডাষ্ট্ৰীত তেওঁলোকক ইনভলভ কৰা যায় মানে শিপ বনোৱা মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰীত তেওঁলোকেও এটা এমপ্লয়মেণ্ট ছেক্টৰত সুবিধা পাব তাৰোপৰি ইণ্ডিয়াৰ যিটো মেক ইন ইণ্ডিয়া বা ছেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া আত্মনিৰ্ভৰ ভাৰত সেইটোও ফুলফিল হ'ব আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে যিবোৰে শিপ অ'নাৰশ্বিপ লয় ধৰক এখন জাহাজ আছে তেওঁলোকে এখন গাড়ী যিদৰে আমি ৰেজিষ্ট্ৰেশ্যন কৰোঁ তেওঁলোকে এখন কাণ্ট্ৰিৰ আণ্ডাৰত তেওঁলোকৰ জাহাজখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু সেইটোক কয় যে ফ্লেগশ্বিপ বা ফ্লেগ ছিষ্টেম কিন্তু দেখা পোৱা যায় যে এখন বিভিন্ন কাণ্ট্ৰিত এই ফ্লেগ ছিষ্টেম বা ৰেজিষ্ট্ৰেশ্যন ছিষ্টেমটো ইমান ইজি নহয় আৰু তাৰ কাৰণে জাহাজৰ অ'নাৰবোৰে বেলেগ ফ্লেক্সিবল কাণ্ট্ৰি য'ত ৰুল ৰেগুলেশ্যন ইমান নাই
তাতে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰা বা ফ্লেগশ্বিপ লোৱাৰ কাৰণে চিন্তা চৰ্চা কৰে এতিয়া এই ক্ষেত্ৰত ইণ্ডিয়াই শিপ ওনাৰ্ছবিলাকক মটিভেট কৰিবলৈ তেওঁলোকক ইনভাইট কৰিছে যাতে তেওঁলোকে আহি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰে আৰু তাৰ কাৰণে ইণ্ডিয়াই বহুতখিনি ফ্লেক্সিবিলিটি মেইনটেইন কৰিব আৰু মেৰিটাইম ভিজন নিউ ইণ্ডিয়াৰ যি প্ৰগ্ৰামটো আছে তাৰে লগত সাগৰমালা প্ৰজেক্টটো মাৰ্জ কৰি দিয়া হৈছে আৰু এই সাগৰমালা প্ৰজেক্টৰ আণ্ডাৰত ইনলেণ্ড ৱাটাৰৱেজ আৰু পোৰ্ট ডেভেলপমেণ্টৰ ষ্টেপবোৰ হাতত লোৱা হয় হয় ইণ্ডিয়া মেৰিটাইম ভিজন 2030 যেটো পদক্ষেপ লোৱা হৈছে এইটো আছে ইয়াৰ উপৰিও ভাৰতৰ সংসদে বহুত কেখন এনেকুৱা আইনো পাছ কৰিছে বা কিছুমান বিল হৈ আছে এতিয়া হয়তো ভৱিষ্যত সময়ত এইবিলাক আইন হ'ব গতিকে এনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈছে ইয়াৰ ভিতৰত এটা উল্লেখযোগ্য মানে এক্ট হ'ল কেইদিনমান আগত এখন পাছ হৈ গ'ল যোৱা ফেব্ৰুৱাৰী মাহত সেইখন হ'ল পোৰ্ট অথৰিটি অফ ইণ্ডিয়া এক্ট এইখন হৈছে 1963 চনত মেজৰ পোৰ্ট ট্ৰাষ্ট অফ ইণ্ডিয়া বুলি এখন এক্ট আছিল সেই এক্টখন মানে ৰিপ্লেচ কৰি এই নতুন এক্টখন অনা হৈছে তো আগতে কি আছিলে যিবিলাক পোৰ্ট আছিলে পোৰ্টবিলাকৰ যেটো অথৰিটি মেইন অথৰিটিটো সেন্ট্ৰেল গভৰ্নমেন্টৰ হাতত আছিল সেন্ট্ৰেল গভৰ্নমেন্টৰ যেটো শিপিং ডিপাৰ্টমেন্ট আছে তেওঁলোকৰ হাতত আছিল তো তেতিয়া কি হয় এই পোৰ্টবিলাক মানে যিখিনি মানুহে পোৰ্টটো চলাই তেখেতসকলৰ হাতত ইমান মানে অটোনমিটো নাথাকে মানে সেন্ট্ৰেলে যেনেকৈ কয় বা হেনেকুৱা ডাইৰেকশ্যনতে চলিব লাগে কিন্তু এই নতুন আইনখনত ম্যাক্সিমাম যেটো অথৰিটিটো এই অথৰিটিটো হে পোৰ্টটো যিখিনি মানুহে চলাই মানে যিখন কমিটি থাকিব বা যিখন বোৰ্ড থাকিব সেই বোৰ্ডখনক ম্যাক্সিমাম অটোনমিটো দিয়া হৈছে দুই এটা কথাত মানে সেন্টাৰে শিপিং যেটো মিনিষ্ট্ৰি আছে হস্তক্ষেপ কৰিব দুই এটাত কিন্তু ম্যাক্সিমাম সিদ্ধান্ত এই কমিটিখনে নিজাববীয়াকৈ ল'ব পাৰিব আৰু এই যিবিলাক পোৰ্ট থাকে পোৰ্টৰ যেটো কমিটি থাকিব সেই কমিটিখনত চেয়াৰমেন থাকিব ডেপুটি চেয়াৰমেন থাকিব তাত সৰকাৰৰ মানুহ থাকিব আৰু বিভিন্ন ডিপাৰ্টমেন্ট যেনে ৰেলৱে ডিপাৰ্টমেন্টৰ মানুহ থাকিব গতিকে এনেকৈ মানে কেইজনমান সদস্যক লগত লৈ এখন কমিটি বনোৱা হ'ব আৰু কমিটিখনক সম্পূৰ্ণৰূপে সিদ্ধান্ত লোৱা ক্ষমতাটো দিয়া হ'ব আৰু এই ক্ষেত্ৰত চৰকাৰে পিপিপি মোডত যেটো ইনভেষ্টমেন্ট হয় তাকো মানে ইনভাইটেশন দিছে যাতে এই পোৰ্টবিলাকত যেটো প্ৰাইভেট ইনভেষ্টমেন্ট যেটো হয় হেতু যাতে হয় হৈ কিনে যাতে ইনফ্ৰাষ্ট্ৰাকচাৰটো যাতে ডেভেলপ হয় ইয়াৰ উপৰিও আন কিছুমান বিলু পাছ কৰাৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লৈছে ইয়াৰ ভিতৰত এটা হ'ল মেৰাইন এইডছ এণ্ড নেভিগেশ্যন বিল 2021 গতিকে এইখনতো মানে কোৱা আছে যে পোৰ্টৰ যেটো নেভিগেশ্যন সিস্টেম যেটো পোৰ্ট মেনেজমেন্ট কৰা বা শিপবিলাকৰ যেটো নেভিগেশ্যন এটো আগতে কি আছিল লাইট হাউস বুলি কনসেপ্ট আছিল যে আপোনালোকে জানে যে পোৰ্ট যিবিলাক থাকে তাত বহুত ওখ এনেকুৱা লাইট হাউস থাকে যাতে জাহাজবিলাকে গম পায় যে এনেকৈ আহিব লাগিব পাৰ্ক কৰিব লাগিব কিন্তু হেতু বহুত পুৰণা টেকনলজি গতিকে আজিকালি যেটো মডাৰ্ন যেটো টেকনলজি তাৰ মানে জিপিএস সিস্টেমে হয় বা আজিকালি ডিজিটেল টেকনলজিয়ে হওক এইবিলাক ইউজ কৰি মডাৰ্ন টেকনলজি ইউজ কৰি নেভিগেশ্যন সিস্টেমটো মানে স্মাৰ্ট কৰাৰ কাৰণে পদক্ষেপ হাতত লৈ থকা হৈছে এই ক্ষেত্ৰত আৰু এটা কথা ক'ব খোজো যে পুৰণা যিবিলাক লাইট হাউস আছিল এইবিলাক মানে সকলোবিলাক লাইট হাউস গুছাই দিয়া নহয় কিছুমান মানে বহুত পুৰণা যিবিলাক লাইট হাউস আছে এনেকুৱা লাইট হাউস আছে যিবিলাকৰ বয়স হয়তো 150-200 বছৰ মান হ'ব গতিকে এনেকুৱা লাইট হাউস বিলাক কি কৰিব টুৰিষ্ট স্পট হিচাপে থোৱা হ'ব যাতে মানুহে গৈ চাব পাৰে যে পুৰণা সময়ত এনেকুৱা আছিল সাগৰৰ যেটো নেভিগেশ্যন সিস্টেমটো তো এটো এটা টুৰিজমৰ সহায় কৰিব তো এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ লৈ থকা হৈছে গতিকে আমি এই আলোচনাটোৰ পৰা দেখিলো যে ভাৰতৰ অৰ্থনৈতিক বুষ্ট আপ কৰিবৰ কাৰণে বা অৰ্থনীতিৰ যেটো ডেভেলপমেন্ট হেতু হোৱাৰ ক্ষেত্ৰত ভাৰতৰ সাগৰ মহাসাগৰসমূহে এক বিশেষ ভূমিকা ল'ব পাৰে পটেনশিয়াল আছে গতিকে আমাৰ কথা হ'ল যে আমি সেই পটেনশিয়ালসমূহ এক্সপ্লোৰ কৰিব লাগে হয় ফ্ৰেন্ডছ গতিকে ব্লু ইকনমি ভাৰতৰ ইকনমিৰ ক্ষেত্ৰত কিমান ডাঙৰ কন্ট্ৰিবিউশন আছে আমি আজি সেই বিষয়ে আলোচনা কৰিলো এইখিনিতে মই আপোনালোকক এই খুজো যে ভাৰতৰ জিডিপি এবাউট 4% ব্লু ইকনমিয়ে কন্ট্ৰিবিউট কৰিছে মানে আমাৰ যেটো সি ইকনমি আছে সি ইকনমিয়ে কন্ট্ৰিবিউট কৰিছে গতিকে আমাৰ ইকনমি বা ভাৰতৰ অৰ্থনৈতিক সিস্টেমৰ কাৰণে যেটো কিমান গুৰুত্বপূৰ্ণ হয় এই সাগৰীয় অৰ্থনীতি আমি সকলোৱে বুজিলো
টুৰিজিম হওক বা ট্ৰেডিং হওক বা এমপ্লয়মেণ্ট অপৰচুনিটিয়ে হওক এই মেৰিটাইম ইকনমিয়ে আমাক এম্পল অপৰচুনিটি প্ৰভাইড কৰিব পাৰিব গতিকে ব্লু ইকনমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত ইন ফিউচাৰ যাতে আৰু নতুন নতুন ডেভেলপমেণ্ট আমি দেখিবলৈ পাওঁ ভাৰত চৰকাৰৰ ফালৰ পৰা সেয়ে আমাৰ আশা আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থ্যাংক ইউ ধন্যবাদ